हरि बोलो हरि बोलो। प्रथमे रागेण ज्ञातं हरे राम नमो राम राजीव नेत्र प्रभुते नमो ब्रह्मा मूर्ते मुरारे परेख नमो विश्ववस प्रसीद हरे राम नारायण
আরে বীর ভারত আরে জয় দেব নারায়ণ আরে মন আরে মন আরে জয় দেব নারায়ণ আরে 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 জয় জয় দেব নারায়ণ আরে হরি পদে মোর গতি আরে রাম হরি কি ওহ প্রতি আরে দদন্তে সূত্রধার অলবতি বিস্তারেণ প্রথমে মাধব মাধব ইতি উত্তানতা নারায়ণ সভাসদ সম্বুদ্ধাঃ বিশ্বাজিত হরি দর্শন
পাতকসা রোক ডাকি বোলা রাম রাম। হেন জানি নরলোকে এরায়ার কাময়ারে। হেন জানি নরলোকে এরায়ার কাময়ারে। হরি হে আরে পাতকসা রোকরাকি বোলা রাম রাম আরে পাতকসা রোকরাকি বোলা রাম রাম। আহে হকে আগ খেতে প্রথম দভি বাজত্তা বাজত্তা বাজত্তা। হরি বল হরি বল। শ্লোক নৃত্য। Dream, 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 tana, dreaming, dreaming, tana, dream, 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 tan, dreaming, dreaming, tana, tana, na, 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 dreaming, dreaming, tana, tana, na, 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 dreaming, dreaming, tana, grege, na, gre, na, ge, na, grege, na, greni, na, grege, na, gre, na, ge, na, grege, na, greni, na, tum, tana, tigri, tana, dey, dream. প্রবেশ করো বিষ্ণু शकंच काम कोटि जीता जगत पालक देव दुष्ट दानव द्वारका दुष्ट दानव द्वारका दुष्ट दानव द्वारका दुष्ट दानव द्वारका
দুঃসদনব দারক প্রবেশকে রাখি ধরা তাল এক তাল আরে পর রুহ প্রভু দিলা দরি হর হরিয় ইজক দেখি মহা কি हुए हर बार होया रे यही माते पायरा রবি তর হরিয় রব হরি রাম হরি বুড়া নিরন্তর রে রাম হরি রাম হরি বুড়া নিরন্তর শঙ্খ চক্রাধরং বিষ্ণু শ্যামলাম পিতাবাহ উদ্ভাসিত রখকং বনমালা বিভূষিতম বনমালা বিভূষিত বনমালা বিভূষিতম বনমালা বিভূষিত ভূমি ভার হরণর হেতু মোরে যুগে যুগে অবতার মৈত্যর রত্নার
বিজয় সিংহ আৰু তেওঁৰ পুত্ৰ বিশ্বজিৎ মোৰ পৰম ভক্ত। কিন্তু কিন্তু তেওঁৰ দ্বিতীয় পত্নীৰ পুত্ৰ ৰঞ্জিত মহা অত্যাচাৰী। তেওঁ নিষ্কৰ্ম ফল নিজেই ভোগ কৰিব। বাৰু, মোৰ ভক্ত বিজয় সিংহ আৰু তেওঁৰ পুত্ৰ বিশ্বজিতক মই এবাৰ ভক্তি পৰীক্ষা কৰি চাব লাগিব। Snow honey. Oh, no. Oh, no. Oh, honey. Govinda Narayana Rama Narayan Narayan অ' সৌৱা দেৱঋষি নাৰদ আহিছে। অবতার হইলা অখ্যাত নারায়ণ নারায়ণ আজ আপনি পরম সৌভাগ্য হে বিশ্ব ব্রহ্মাণ্ড গণতে পরম করুণাময় জগতের প্রভু নিৎকিন নারদর কত রহস্য গ্রহণ করিমা গ্রহণ কোথা দেৱঋষি প্রভু তোমাৰ এই মধুৰ গীতৰ অমিয়া সুৰেৰে মোৰ মন প্ৰাণ কৰিলে শীতল। নারায়ণ কিন্তু দেৱঋষি কিন্তু প্রভু তুমি মোক এক কাৰ্যত সহায় কৰিব লাগিব। নারায়ণ ভজগো বিন্দর পাওয়ে চিন্ত গোবিন্দর পাওয়ে নেরিবা প্রভু জীব নে মরণে প্রভু ঈশাময় তুমি ভগবান তোমার ঈশা
অৱশ্য পূৰ্ণ হ'ব। কিন্তু প্ৰভু তোমাৰ সৃষ্টিত কিদৰে কৰিলেই ভিক্ষুক নাৰদে? শুনা দেৱঋষি, প্ৰভু মৈত্ৰৰ ৰত্না ৰাজ্যৰ ৰাজা বিজয় সিংহ, বিজয় সিংহ প্ৰভু, দেৱঋষি, আৰু তেওঁৰ পুত্ৰ বিশ্বজিৎ বিশ্বজিৎ নাৰায়ণ, মোৰ পৰম ভক্ত। তথাপিতো তথাপিতো প্ৰভু তেওঁলোকক কঠোৰ শাস্তিৰে পৰীক্ষা দিব লাগিব। তাত তুমি মোক এক সহায় কৰিব লাগিব। নাৰায়ণ প্ৰভু, পাপ কৰিব কঠোৰ পৰীক্ষা কৰা নহ'ব জানো আপোনাৰ ভক্তৰ ওপৰত? তাৰ বাবে তুমি চিন্তা নকৰিবা দেৱঋষি, সময়ত মই সকলোকে কৰিম সহায়। না। কিন্তু প্ৰভু দেৱঋষি, কিদৰে কৰা হ'ব আপোনাৰ ভক্তৰ ওপৰত? তাৰো এক উপায় কৰিছো চিন্তা। নাৰায়ণ তুমি বিজয় সিংহক বিষ্ণু যজ্ঞ কৰিবৰ বাবে আজ্ঞা কৰিবা, হয় প্ৰভু। আৰু সেই সময়তে যজ্ঞৰ আগভাগ বিচৰাম গ্ৰহপতি শনিৰ দ্বাৰা। শনি প্ৰভু, দেৱঋষি, আৰু তেওঁৰ পুত্ৰ বিশ্বজিতক শনিৰ হতুৱাই মিছা অপবাদত নিৰ্বাসন দিয়াই ভোগাম যন্ত্ৰণা। প্ৰভু গতিকে তুমি পলম নকৰি নিষ্কৰ্তব্যত হোৱা অগ্ৰসৰ। ভাল প্ৰভু, এবে পুনশ্চবাৰ প্ৰণিপাত জনাই দক্ষেবে বিদায়হে মাগিছো। যোৱা দেৱঋষি। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্রহ আনাদিরুদিরু গোবিন্দ সর্বকারণা কারণা সর্বকারণা কারণা সর্বকারণা কারণা বৈকুণ্ঠ বনে হরি দেখিলু নয়নে রুণ জুন করিনু পুর শরণ বাজে নারায়ণ নারায়ণ বৈকুণ্ঠ বনে হরি দেখিলু নয়নে গুণ জুন করিনু পুর সাধন
এই বিশ্ব ব্ৰহ্মাণ্ড উদম গুৰম গজন আৰু ভৱন চাৰি মুঠি জীৱ জগতৰ সৃষ্টি কৰ্তা বুলি জানে মোক সকলোৱে। ঈশ্বৰৰ ইচ্ছা যিমানেই সবিশল কৰ্মজাল কৰিলো ৰচনা সেই নাৰায়ণ অপৰাধ মায়া বিচিত্ৰ লীলা মায়াতে আবদ্ধ আমি চতুৰ্ভেদটো দেখুৱাটো কি নকৰণ যাওঁ মই নিজ কৰ্তব্যত অগ্ৰসৰ বিষ্ণু রূপায় বিষ্ণুয়ে শিব जगधीशाय नमः हरे
দেবত্রীর কঙ্করে ঘর সার কঙ্করে ঘর সার দেখিতে জীবতে পয়ল খবর ভিতর রাম হরি রাম হরি রাম হরি রাম হরি পুরা অৰুণৰ ৰঙা ভাই সতিষ্কাৰ কৰিছে মোৰে কৈলাশ শিখৰ ভক্তই আমাক কয় করুণাময় আশুতোষ বুলি কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম দোলাৰে দূষিত ভূত প্ৰেতৰ গৰাকী বুলি অভিধান কৰে তিৰস্কাৰ যিয়েই যেনেকৈ ভবা নহওক আমি জানো যত জীৱ তত শিৱ সৃষ্টিকৰ্তা এই বিনন্দীয়া সৃষ্টি বিষ্ণুৱে পালনৰ দায়িত্ব কৰিছে আৰু আমি ৰুদ্ৰই এই পৃথিৱীত যেতিয়াই অত্যাচাৰ অনাচাৰ বেহিচাৰৰ সৃষ্টি হয় তেতিয়াই অপশক্তিক শান্তি প্ৰতিষ্ঠা কৰি বিশ্বৰ ভবামি সহিতম নমামি সহিতম নমামি সহিতম নমামি
এই প্রহরে অধিপতি মই নম্বর হনে তোর মানব বিজয় হিংসয় এই কহরা শিখনিকে পূজা নকরি পূজা করে কেবল বিষ্ণুকে বিষ্ণু এই কহরা শিখনীয় পূজা নকরা পাকে লাভ জানে বিষ্ণু তুমি পাহরি কইছ রে কপালতে পরে কন্তকীকে উকিল রূপ করেছিল কারণ গণেশর মন্দ সিন্ধ হই রাত্রিতে বাগরার কথা তোমাক মই কবই না লাগে বিষ্ণু নারাই নারাই কি মৈত্রলয় কই রক্ত করি মাঝে তোমার নাম আর প্রসার করিমে নর সমাজত মনের মহিমা যাও এস কতময় অঙ্গগ্রহর হরে প্রবে প্রবণ সোনা রতনা হরিষে আজ মুখ রত্ন রাজনে রাজ্যর পিছত রাজ্য জয় করি দেশৰ ভৱিষ্যতময় কৰিছো সুৰক্ষিত পিতৃৰ মান মৰ্যাদা তেনে স্থলত এই ৰত্ন ৰাজ্যৰ ৰজা হব লাগিছিল কোন আৰু দিছে কাক নাই নাই পিতা তুমি মহা ভুল কৰিছা এই ৰঞ্জিতে চলে বলে কিংবা কৌশল কৰি হলেও এই ৰত্ন ৰাজ্য মই আৰোহণ কৰিমেই কৰিম প্ৰয়োজন হলে সমগ্ৰ ৰত্ন ৰাজ্যত মই বিদ্ৰোহৰ পাতনি মেলিম প্ৰয়োজন হলে সমগ্ৰ ৰত্ন ৰাজ্যত কৰিম হত্যাৰ তাণ্ডৱ পিতা
অন্তিতে মহারাজ যৌবন কাল অস্মতেজ শক্তিৰ বলত আৰু ৰাজ্যৰ লোভত কত কত ক্ষত্ৰিয়ৰ প্ৰাণীৰ প্ৰাণ নাশ কৰিলো আৰু কত কত নৰনাৰীৰ হৃদয়তে শোকৰে অগ্নি জ্বলাই দিলো তাৰ তাৰ কোনো ঠিকনা নাই মন্ত্ৰীদেৱ কিন্তু কিন্তু আজি জীৱনৰ অন্তিম ক্ষণত শৰীৰত জড়তা মন্ত্ৰীবৰ ৰাজ্যৰ নাই মোৰে ৰাজ্যৰ তৃষ্ণা এই সংসাৰত মন্ত্ৰীবৰ মই বৰ পাপ কৰ্ম কৰিলো মন্ত্ৰীদেৱ মহারাজ নাই তব চিন্তার কারণ রাজ্য রক্ষা করা যদি পাপ তেন্তে তেন্তে পুণ্য আছে কত মহারাজ বাৰু সেনাপতি বীৰসিংহ কোৱাচোন এই বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ সুখী ব্যক্তি কোন আৰু আৰু প্ৰকৃত পুৰুষ কোনজনেই বিশ্ব ব্ৰহ্মাণ্ড শান্ত মনে হরিক চিন্তা কৰি নিজ কৰ্তব্য পালন কৰে তেওঁই প্ৰকৃত পুৰুষে এই বিশ্ব সত্য সত্য কথা সেনাপতি বীৰসিংহ যিজনেই পুৱা গধূলি শ্ৰীহৰিক একান্ত মনেৰে
শ্ৰৱণ আৰু কীৰ্তন কৰে তেওঁই প্ৰকৃতি পুৰুষেই বিশ্ব ব্ৰহ্মাণ্ড রাস রণসিন্তি বেক হৃদয়ত আশান্ত গাহি সরহরি সমস্ত ভূতত নারায়ণ নারায়ণ মহারাজৰ সমীপে মহামতী আৰু সেনাপতিৰ জয় হওক প্ৰণাম দেৱৰ আয়ুষ্মান পিছে ৰাজন ইমান চিন্তা কিহৰ কাৰণে কৰিছে হে দেৱৰ ৰাজন অন্ত জানি কিন্তু দেৱৰ্ষি কিন্তু এই বৃদ্ধ বয়স এই জৰাজীৰ্ণ বৃদ্ধ বয়স এই বিশাল ৰাজ্যভাৰ কিদৰে মই কৰিম পালন সেই চিন্তাই অতিকে অস্থিৰ কৰে মোক ৰাজন তাৰ কোনো চিন্তা নাই আপুনি আপুনি বিষ্ণু পূজা এভাগ আয়োজন কৰক যদি বিষ্ণু পূজা ভাগ আয়োজন কৰে তেতিয়া আপোনাৰ সমাধানে হ'ব নিশ্চয় ভাল দেৱৰ এই আপোনাৰ আজ্ঞা মানি কালিলৈ প্ৰভাততে আমি বিষ্ণু মহাযজ্ঞ কৰিম আয়োজন উত্তম উত্তম ৰাজন উত্তম মই এতিয়া আহিলোহে হৰিত শৰণ লয়াজিত পূজন হৰিৰ চৰিত্ৰ সবদ কীৰ্তন কৰে নাৰায়ণ নাৰায়ণ ৰাজন মই এতিয়া আহিলোহে ভাল দেৱৰ নাৰায়ণ নাৰায়ণ মন্ত্ৰী আৰু সেনাপতি শুনিলানে দেৱৰ্ষি নাৰদৰ পবিত্ৰ বাণী মোৰ উদ্ধাৰৰ বাবে দীঘলে অমৃত প্ৰাণী গতিকে কালিলৈ প্ৰভাততে আমি বিষ্ণু মহাযজ্ঞ কৰিম আয়োজন আজিলৈ সভাইমানতে ভংগ কৰা হওক ব'লা ব'লা ॐ